কম আজি লাষ্ট ডে আমাৰ শ্বুটিঙৰ আচলতে তো আবেগিক হৈ আছে অকণমান বেয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে ৰেংগনি টিভিত সম্প্ৰচাৰিত হৈ থকা মায়াবিনী চিৰিয়েলখন ইতিমধ্যে শেষ হৈছে। আৰু মায়াবিনী চাই কাৰ কাৰ ভাল লাগিছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন মায়াবিনী চিৰিয়েলখনৰ শ্বুটিঙৰ শেষৰটো দৃশ্য চাই লওঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন অৰুণাব আৰু মায়াৰ মুখেৰে শুনো তেওঁলোকৰ মায়াবিনী চিৰিয়েলখন কৰি কেনেকুৱা পাইছিল। কি কম আজি লাষ্ট ডে আমাৰ শ্বুটিঙৰ আচলতে তো আবেগিক হৈ আছে আজিতে বেয়া লাগি আছে সকলোকে এৰিব লাগিব আৰু কেতিয়া পাওঁ। মই ধন্যবাদ ক'ম সকলোকে কাৰণ খুব ভালকৈ আদৰি লৈছিলে মায়াবিনী চিৰিয়েলখন। খুব মৰম পাইছোঁ ৰাইজৰ পৰা আৰু বেছি মৰম পাইছোঁ। এক্সপেক্ট যিমান কৰিছিলোঁ তাতকৈ বেছি মৰম পাইছোঁ। বহুত ধন্যবাদ। বেয়া লাগিছে, বহুত দুখ লাগিছে আচলতে। মানে আমি ৰাতিপুৱাতে 8টা বজাত আহোঁ, তাৰপিছত পেকআপ হয় 9টা 10টাত। তো তেনেকৈ এইটো মানে এটা টিম নহয়, ফেমিলি হৈ গ'ল। আৰু সেই ফেমিলি এটা হোৱাৰ পিছত সকলোকে এৰি যাবলৈ বহুত দুখ লাগিছে মোৰ। গীতটো বিৰাট বঢ়িয়া, মই সেইটোৱে ক'লোঁ আচলতে। ফেমিলিৰ নিচিনা তেতিয়াই লাগে যেতিয়া আমি চব ক্ল'জ হৈ যাওঁ, আৰু সেইটো কাৰণে ভাল লাগিলে কাম কৰি। আৰু আশা কৰোঁ আহিবলগীয়া দিনত আমি আকৌ একেলগে কাম কৰিম। কি কওঁ আৰু আমিনো কি কওঁ, ৰাইজে ভাল পালে হয় আৰু ৰাইজে ভাল পাই আছে বুলি শুনিছোঁ। সেয়াই আৰু এতিয়া খুব এটা ভাল পোৱা নাই চাগে, সেইকাৰণে ৰান্ধনি বনাই সেইটো তাত মেডাম আইটেম কি আছে আজি? আইটেম কি হ'ব খানাত? ন আমাৰ টোটেল আইটেম কেতিয়া আছে? আলু চিকেন ন বঢ়িয়া, আজি খানা বঢ়িয়া হ'ব। ভাত, দালি, চালাড, চিকেন, দালি নহয় ডাল, দহি বঢ়িয়া। হেৰি আনো নাই তাৰে পৰা বোলে হেৰি দিয়ে কিটো গাৰ্লিক পেষ্ট, নহৰু আৰু বোলে আদাৰ পেষ্ট দিছে তাৰে পৰা। গান্ধী মৰি গতিকে ইয়াত এটা ডাঙৰ বৰভোজৰ আয়োজন হৈছিলে। ইয়াত চবেই আমি মটন খাই আছোঁ ধুনীয়াকৈ। চালিয়াকৈ প্ৰদীপদাই বনালে সুন্দৰকৈ। চিকেন বুলি ক'ব পাৰে, কিন্তু সেইটো ভুল কৰি লাভ নাই। মটনটো ব্ৰইলাৰ ফৰ্মত ডাঙৰ হ'ল। ব্ৰইলাৰ কথা ক'ব পৰা হেঁতেন পেটৰ পৰা চিঞৰিলেহেঁতেন এতিয়া। এয়া প্ৰদীপ, এয়া আমাৰ কাৰণ পৱন দাই যিহেতু মাটন নাখায় কাৰণে তেখেতৰ কাৰণে চিকেন অনা হৈছিল। আমি মাটনেই খাইছোঁ আৰু ধুনীয়াকৈ বনাইছে আমাৰ প্ৰদীপ দাই। চিকেনটো বনাইছে উজ্জ্বল দাই আৰু মই বনাইছোঁ।